Hello friends, this is my channel Medharji Vlog. তো স্বাগতম জনাইছো এটা নিউ ভিডিও লৈ। তো সকলোকে আজি মাঘ বিহুৰ শুভেচ্ছা থাকিল। তো আজি পাৰ্টি কৰিম আৰু ঘৰত লাৰু পিঠাবোৰ বনাইছে আপোনালোকক সেইবোৰো দেখুৱাই দিম এণ্ড আমাৰ জেঠাহঁতৰ জেঠিয়ে কাৰে ভাজিছে সেইবোৰো দেখুৱাম আপোনালোকক। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। এইফালে আছে আমাৰ টিকলি আৰু এইফালে আছে টিকলিৰ বাইদেউ এণ্ড সেইফালে আছে তাৰ মাক। তো ইহঁতকে চাই পেলাই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে ভিডিঅ'টো ভালদৰে উপভোগ কৰক আৰু লগ পাই আছোঁ আমাৰ ঘৰত লগ পাই পেলাই আপোনালোকক দেখুৱাই আছোঁ কি হৈ আছে কি বনাল আৰু তাৰপিছত চাওক আপোনালোকে আমি খানা খোৱা আৰু বোলে মাঘ বিহুত বোলে আমি বোলে ৰাইজৰ মানে গাঁৱৰ ৰাইজৰ লগত বোলে খানা খাব লাগে। তো ৰাইজৰ লগত খানা খাম। তো আপোনালোকে ভিডিঅ'টো চাওক আৰু ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব। তো চাই থাকক। আমাৰ জেঠিয়ে পূৰা কাৰে ভাজি আছে আপোনালোকে দেখিব পাৰিছে। তো মজা একদম আৰু লাৰু চাৰু যোৱাকালি বনাইছে, বাকী আজি জেঠিয়ে কাৰে ভাজি আছে। তো ভাজি আছে। তো যোৱাকালি মিঠেল লাৰু বনাইছে আৰু ইফালে আছে এইটো কি কয় মা তিলৰ লাৰু আৰু এইটো হ'ল মুড়িৰ লাৰু আৰু এইটো চিৰাৰ লাৰু। তো বনাইছে আৰু পিঠা চিঠা বনাব পিছত। তো চাই থাকক। আৰু ঘৰৰে লোকেল কণী আছে, তো চাব পাৰিছে। তো মজা। তো চাই থাকক। এতিয়া মই আহিলোঁ আমাৰ পুথিমাৰী বুঢ়ীয়া মন্দিৰত। তো আমাৰ ৰাস্তাৰ সন্মুখতে মন্দিৰটো আপোনালোকে আগতে দেখিছে। তো তাৰে পূজা আহি আছে। তো এইবোৰ পেণ্ডেল দেখিব পাৰিছে এইফালে এইবোৰ। তো আহি আছে মাঘৰ 3 তাৰিখে। তো আপোনালোকৰ কাৰণে এটা ভ্লগ আনিম। তো আপোনালোকে কমেণ্টত ভালদৰে কওক বনাম নে নবনাম। তো বনাওঁ বুলি কয় যদি সকলোৱে বনাওঁ বুলি কমেণ্ট কৰে যদি তো বনাম। তো কেনেকুৱা হয় পূজা আপোনালোকেও চাব পাৰিব। তো কমেণ্টত জনাই দিব। এণ্ড গেটখন নতুন ৰং কৰিছে। তো আপোনালোকক দেখুৱাই দি আছোঁ এণ্ড আপোনালোকে চাই থাকক। যেতিয়া গেটখন এনেকৈ ৰং কৰিছে তো আগৰ যিটো গেট আছিল সেইটোও আপোনালোকৰ স্ক্ৰীণত আহি আছে। তো কোনখন গেট ভাল লাগিছে আপোনালোকে কমেণ্টত জনাই দিয়ক। মানে আগৰখন ভাল লাগিছিল নে এতিয়াৰখন ভাল লাগে। তো আপোনালোকে জনাই দিব। তো চাই থাকক ভিডিঅ'টো শেষলৈ চাই থাকক। আপোনালোকে শ্বটটো চাওক কেনেকুৱা লাগি আছে পেণ্ডেল আৰু সেইখন আগৰ গেটখন আৰু এইফালে মেইন গেট আছে এণ্ড এইফালে আহি আছে দীপ ভাইহঁত। তো দেখিব পাৰিছে। তো দীপ ভাই আৰু আমাৰ ভোলাদা গ'ল। তো দেখিব পাৰিছে। তো চাই থাকক। তো ফ্ৰেণ্ডছ খানাত আহি পোৱাৰ পিছত এতিয়া আমি খৰি আনিব গৈ আছোঁ। আমাৰ আছে দেৱজিৎ দা আৰু এইফালে আছে জয়দেৱ দা আৰু মই আছোঁ। তো বিপুল দাহঁতৰ ঘৰত যাই আছোঁ আনিব। তো সেই দুটা তো গৈ আছোঁ। তো চাই থাকক। পূৰা খানা হৈ আছে, পূৰা চাউণ্ড বক্স বজাই আছে পূৰা। তো চাই থাকক ভিডিঅ'টো শেষলৈ। তো দীপ ভাই এণ্ড দেৱজিৎ দাই পূৰা কাটি আছে চালাডৰ কাৰণে এইবোৰ বস্তু। মোৰ লগত আছে কৰ্ণ। তো পূৰা খানা এইফালে হৈ আছে। তো গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। তো চাই থাকক পূৰা গান বজাইছে। তো দেখিব পাৰিছে পূৰা পাৰ্টি। তো অলপমান চাইডত যাওঁ আৰু লগ পাই আছোঁ অলপ পিছত। তো চাই থাকক। পূৰা খানা আমাৰ শুৰু হ'ল। তো মজা একেবাৰে। এইফালে বাঢ়িব ৰেডি আমাৰ ফ্ৰেণ্ডছবোৰ এণ্ড এইফালে খোৱা মানুহ আৰু আছে বহুতটা বেছ। তো চাই থাকক। তো পূৰা মজা ডান্স চলি আছে ইয়াতে।
ময়না মনৰ হেঁপাহ বাঢ়িল বুকুৰ আশা বাঢ়িল ময়না বুকুৰ আশা বাঢ়িল অজানিতে তোমালৈ কিনো মৰম জাগিল ময়না কিনো মৰম জাগিল অজানিতে তোমালৈ কিনো মৰম জাগিল ময়না কিনো মৰম জাগিল ফ্ৰেণ্ডছ সকলোকে খুৱাই দুৱাই এতিয়া ঘৰত যাওঁ মানে ঘৰ আহি পালোৱে তো ভিডিঅ'টো চাই ভাল লাগিল যদি প্লিজ এটা লাইক কৰি দিয়ক ভিডিঅ'টোক এণ্ড ভাল লাগিল যদি মানে আৰু যদি মোৰ চেনেলটোত আপুনি নতুন তো মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ক এণ্ড ছাইডত থিয় হৈ থকা মানে বেল আইকনটোকো বজাই দিয়ক এণ্ড শ্বেয়াৰ কৰি দিয়ক আৰু যদি তাতকৈ বেছি ভাল লাগিছে আৰু একদম নেক্সট লেভেল তো শ্বেয়াৰ কৰি দিয়ক অলপ মোক মানে আগবঢ়াই দিয়ক আপোনালোকে তো থেংকছ ফৰ ৱাচিং আৰু লগ পাম এটা নতুন ভিডিঅ' লৈ তো আজিৰ কাৰণে নমস্কাৰ বাই জয় আই অসম।